তোমাকতো মই বাৰে বাৰে ফোন কৰি জনাই আছো দাদাৰ অসভ্যালিৰ কথা। দিনে ৰাতি মোতকে আহি ঘৰ সোমাব। তোমাৰ দাদা নিশ্চৰিত্ৰৰ। আৰু এনেকৈ হ'লে মোৰ ঘৰখনৰ ষ্টেটাছৰ কথা আছে। প্ৰিয়া! তুমি You don't talk me any word for my brother. মোৰ দাদাৰ বিষয়ে তুমি এটা শব্দও নকবা। প্লিজ প্লিজ প্ৰিয়া প্লিজ। মোৰ কথাটো তুমি বুজিব নকবা। তুমি নকবা। অন্তত মোৰ দাদাৰ এগেইনষ্টত মোক কোৱা মোক আচলতে ইমান দিনে সহ্য কৰি আৰু থাকিম আজীৱন থাকিম। ন প্ৰিয়া, যিজন দাদাৰ কথা তুমি কৈ আছা সেইজন কোন জানা? ভগৱান হয় তেওঁ, ভগৱান। চাইনাত প্ৰস্তুত কৰা দামী দামী ভগৱানৰ মূৰ্তি আনি টাইলছ লগোৱা মন্দিৰত সোমোৱাই ধূপ ধূনা জ্বলাই পূজা কৰিলে নহ'ব প্ৰিয়া। সাক্ষাৎ ভগৱানজনক পূজা কৰা। আমাৰ ভগৱানজন যিজন দাদাই জাৰবৰা চাইছিল হিমুদাৰ টেষ্ট ওলাইছে। নাই অ' দাদা অকণমান কাটিছে। দাদা মই কিমান দিন কৈছো ভাইটি দাদা ইমান কৈছো যে তই এইবোৰ কামত কেতিয়াও নাহিবি। খুলি দিছো। ইমান দিন কৈছো যে তই এইবোৰ কামত কেতিয়াও নাহিবি। এইবোৰ বৰ ভাল কাম নহয় অ'। এইবোৰ বৰ লেতেৰা কাম। চাওঁ এইবোৰ বৰ লেতেৰা কাম। তই এইবোৰ কামেই কৰচোন। কিন্তু এনেকৈ নহয়, তই ইঞ্জিনিয়াৰ হৈ আহিব লাগিব। ঐ এনেকৈ এখন ভৰিৰ ওপৰত এখন ভৰি তুলি এনেকৈ ইঞ্জিনিয়াৰ হৈ থাকিব লাগিব। ভাইটি দাদা মা দেউতাৰ সপোনৰ বাস্তৱ ৰূপ দিব লাগিব। দিম দাদা, তই কিন্তু মোক ভাল ৰিজাল্ট দিবই থাকিব। যিমান কষ্ট কৰিব লাগে সকলোবোৰ কৰিম দাদা। কিন্তু মৃত মা দেউতাৰ সেই সপোনবোৰ তয়ে বাস্তৱ ৰূপ দিব লাগিব। নহ'লে মৃত মা দেউতাই কেতিয়াও শান্তি নাপাব। মা দেউতাক মই কথা দিছোঁ ভাইটি, তই ইঞ্জিনিয়াৰ হৈ আহিব লাগিব। দিন ৰাতি একাকাৰ কৰি পেলাম মই তোৰ বাবে। কৰিবিনে তই মোৰ সপোন? কৰিম দাদা, কৰিম। তই শুনিছনে আমাৰ দুটাৰ আগতে আজি কৈছে কিন্তু সি ইঞ্জিনিয়াৰ হৈ আহিব দাদা। আৰু ঐ তহঁতে ঘৰত খবৰ দে, আজি মোৰ ঘৰতে থাকিবি, খানাও খাবি আজি মোৰ ঘৰত, ফূৰ্তি কৰিম। সকলো ৰেডি আছে ভাইটি? নাহক কিয় সোনকালে দাদা? ভালকৈ নাকান্দিবি। মইনো ক'ত কান্দিলো দাদা? নাই কন্দা মই দাদা। দাদা ভালদৰে থাকিবি হা। ভাইটি আলহী আহি গ'ল। ঘৰখন খুব ভাল পাইছে বোলে। তেওঁলোকে ভবাৰ দৰে মিলিছে। না ঠিক আছে। আৰু তোৰ ফটো চাইছে আৰু এলবামটোৰ পৰা তোৰ এখন ফটোও লৈ গৈছে। মোৰ ফটো নিছে? কি মোৰ ফটো? দাদা তই মাত্ৰ সোনকালে ৰেঞ্চ পাতি লৈ ফিটিং কৰিবলৈ মই ৰৈ আছো এই দাদাই আৰু। হ'ব দে। আশীৰ্বাদ কৰিব মা দেউতা। আমাৰ শিশু ডাঙৰ হলো মা।
তাৰ আজি শুভ কামৰ প্ৰথমটো শুভ দিন দেখিছা মই পৰিষ্কাৰ হৈ আলোচনা দিছো তোমালোকৰ কথা ৰাখি মই তাক কেতিয়াও এলাগী হ'বলৈ নিদিওঁ মা আৰু সেইকাৰণে আজি তাৰ কাৰণে এজনী লগৰী আনি দিয়াৰ কথা সিদ্ধান্ত কৰিছো কাৰণ মই মাত্ৰ আৰু কেইটামান দিনতে আনো No, sir. Yes, sir, yes. No, sir. একেলগে ৰিপৰ্ট আনিব গ'লেনো কি হয় অকলে যে যাব লাগিব কথাটো নাই দিনে দিনে যে তোৰ চেহেৰাটো ইমান বেয়া হৈ গৈ আছে মন কৰিছনে তই কাহটো ইমান বেছি হৈছে ৰাতি ৰাতি তই কিবা লুকুৱাইছ দাদা কি হৈছে নো সেইদিনা ৰাতিপুৱাই পুৱাই তোৰ মুখত মদৰ গোন্ধ পাইছো এনেকৈ মদ খাই খাই এদিন মৰিবি তই কি হৈছেনো দাদা কিনো কম মইতো আৰু তোক ক'ব নোৱাৰো ভাইটি যে আমাৰ দুয়োৱা কৰা তেজৰ ৰিপৰ্টত তোৰ একো হোৱা নাই আৰু মোৰ দুয়োটা কিডনীহে বেয়া সেয়া মোৰ তই কৈ থকাৰ দৰে দেহৰ অৱস্থা বেয়াৰ পৰাও আৰু বেয়াৰ ফালে গৈ আছে আৰু তোকতো পিয়াই মই কৰা অসভ্যালিৰ কথা কৈছে ক্ষমা কৰিবি ভাইটি সেয়া অসভ্যালি নহয় মই জোৰ কৰিবলৈ বাধ্য হৈছো এয়া তহঁতৰ বাবে সেয়া মোৰ প্ৰতি থকা ভাল পোৱা শেষ কৰিবলৈ কৰিছো ভাইটি যাতে তাইৰ কথা শুনি শুনি তইও মোক বেয়া পাৱ হাঁহি হাঁহি মই শান্তিৰে যাব পাৰো ওপৰলৈ এইটো দাদাৰ ৰিপৰ্ট ফাইলত আৰু বহুত কাগজ পাতি আছে যিবোৰ দাদাই আগৰ পৰাই চিকিৎসা কৰি আছে মনে মনে দুয়োটা কিডনী বেয়া আছিল দাদা আৰু দাদাই মদ খাই আহি বাৰে বাৰে ঘৰখনৰ লগতে তোমাৰ ষ্টেটাছ নষ্ট কৰাৰ কথা তুমি মোক বাৰে বাৰে ফোন কৰি কৈ আছিলা কিয় কৰিছিল জানা যাতে তাৰ প্ৰতি থকা আমাৰ মৰম ভাল পোৱাবোৰ শেষ হৈ যায় সি ঠিকেই কৰিলে কিন্তু আমিহে তাক এবাৰ বুজিবলৈ চেষ্টা নকৰিলোঁ এতিয়া বুজিলা এখন ঘৰৰ বান্ধোন কি এজনে আনজনক বুজা